নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিটো সফলতাৰ পিছতে থাকে সংগ্ৰাম, উৎসৰ্গা আৰু কঠোৰ পৰিশ্ৰম। আজিৰ এই ভিডিঅ'টোত বিশ্বশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ বিষয়ে কিছু কথা ক'বলৈ প্ৰয়াস কৰিম। জুবিন গাৰ্গ, তেওঁক এগৰাকী জনপ্ৰিয় গায়ক হিচাপে চিনি পাই আহিছোঁ আমি। কিন্তু তেওঁ আছিল এগৰাকী অসাধাৰণ ব্যক্তিত্বসম্পন্ন ঈশ্বৰ পুত্ৰ। এই মহান শিল্পীগৰাকীৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ। আমি যদি চাওঁ, সৰুতে তেওঁ বাদ্যযন্ত্ৰ বজাইহে বেছি ভাল পাইছিল। বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ তেওঁ বজাব জানিছিল। গানৰ লগতে তেওঁ পঢ়া-শুনাতো মেধাসম্পন্ন আছিল। বিভিন্ন লেখকৰ কিতাপ সৰুৰ পৰাই পঢ়িছিল তেওঁ। 33 বছৰজোৰা কেৰিয়াৰত তেওঁ 40টা ভাষাত 38,000তকৈও অধিক গীত বাণীবদ্ধ কৰিছে। প্ৰতিটো ভাষাতেই ইমান সুন্দৰ শব্দৰ উচ্চাৰণ, মানুহে ভাবিছিল যে তেওঁ সেই ভাষাৰে লোক। জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰায়বোৰ গানেই তেওঁ নিজেই ৰচনা কৰা, নিজেই সুৰ কৰা আছিল। এগৰাকী ভাল গীতিকাৰ, সুৰকাৰ, অভিনেতা, লগতে তেওঁ এগৰাকী ভাল কবিও আছিল। তেওঁ অসমখনক ইমানেই ভাল পাইছিল যে বলিউডৰ বিখ্যাত পৰিচালক ৰোহিত ছেত্ৰীৰ নিমন্ত্ৰণকো তেওঁ না কৰিছিল। অসমতেই থাকি অসমৰ মানুহৰ হকে কাম কৰিছিল। তেওঁ এগৰাকী স্পষ্টবাদী ব্যক্তি আছিল। মানৱতাই তেওঁৰ ধৰ্ম আছিল। সেয়েহে তেওঁ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। দুখীয়া ত্ৰাণকৰ্তা, ভগৱান স্বৰূপ তেওঁ। বিশ্বৰ প্ৰথম ব্যক্তি তেওঁৱেই। ইমান কম সময়ত ইমানবোৰ গীতত কণ্ঠ দিছিল। তেওঁৰ অনুৰাগীসকলক তেওঁ বুজাইছিল যে নিজৰ প্ৰকৃত আগ্ৰহটো চিনি লৈ সেই দিশত আগুৱাই যোৱা। কোনো কামতে সহজতে সাফল্য পোৱা নাযায়। সফলতাৰ বাবে লাগিব কঠোৰ পৰিশ্ৰম, উৎসৰ্গা আৰু সংগ্ৰাম। তেওঁ কৈছিল, স্বপ্নৰ পিছত দৌৰিবলৈ ভয় কৰিব নালাগে। যদি নিজৰ প্ৰতিভাত বিশ্বাস ৰাখা, এদিন সকলো মানুহে চিনি পাব। তেওঁ নিজৰ প্ৰতিভাক চিনি পাই সেই পথেৰে আগুৱাই জীৱনত বিভিন্ন ধৰণৰ সংগ্ৰাম কৰি বিশ্ববাসীৰ মাজত পৰিচিত হৈছিল। বিশ্বৰ জনগণৰ অন্তৰত ঠাই পোৱা ইমান সহজ নহয়। তেওঁ সাধাৰণ ব্যক্তি নহয়, তেওঁ ভগৱান। এই যুগৰ মহানায়কগৰাকীও কাৰোবাৰ অন্যায়ৰ বলি হ'ল। তেওঁ আমাৰ মাজত অমৰ হৈ ৰ'ব। কেৱল তেওঁৰ সেই ঈশ্বৰ কণ্ঠ আৰু এই জীৱনত আমি কেতিয়াও শুনিবলৈ নাপাম। তেওঁ আমাৰ মাজত নহ'লেও তেওঁক আমি জীয়াই ৰাখিব পাৰোঁ তেওঁৰ আদৰ্শৰে। তেওঁ আমাৰ মাজত সদায় আমাৰ হৃদয়ত থাকিব। আমি সকলোৱে তেওঁৰ ন্যায়ৰ বাবে আশাৰে বাট চাই ৰ'ম। জয় জুবিন দা, ঈশ্বৰ পুত্ৰ। যিসকলে জুবিন গাৰ্গক ভাল পায় তেওঁলোকে কমেণ্টত জুবিন গাৰ্গৰ বিষয়ে এষাৰি লিখক আৰু জাষ্টিছ ফৰ জুবিন বুলি লিখক। ধন্যবাদ।